নমস্কাৰ, মই আজি অৰুণাচলত অৱস্থিত পৰশুৰাম কুণ্ডত উপস্থিত হৈছোঁ। এয়া যে দেখিছে, এয়া পৰশুৰাম কুণ্ড। আজি ভিডিঅ'টোত মই পৰশুৰাম কুণ্ডৰ বিষয়ে আৰম্ভ কৰিম। এয়া দেখিছে, পৰশুৰাম কুণ্ডত বহুত ধুনীয়া মেলা হৈছে। আজি বলক তেন্তে আৰম্ভ কৰোঁ আজি ব্লগটোত পৰশুৰাম কুণ্ডৰ বিষয়ে। এয়া আমি গৈ পাই আমাৰ গাড়ী পাৰ্কিং কৰি আমি পৰশুৰাম কুণ্ডলৈ যাবলৈ আৰম্ভ কৰিছোঁ। এইবোৰ হৈছে গাড়ী পাৰ্কিং। আমি ইয়াত গাড়ীবোৰ থৈছোঁ আৰু এতিয়া আমি ওপৰলৈ যাবলৈ আৰম্ভ কৰিছোঁ, কুণ্ডলৈ যাবলৈ আৰম্ভ কৰিছোঁ। দেখিছেনে কিমান ধুনীয়া উলহ মালহ পৰিৱেশ ইয়াত। এয়া আমি গৈ আছোঁ। প্ৰথম গেটখন আমি পোৱা নাই, আমি ওপৰলৈ গৈ আছোঁ। বহুত ভক্তপ্ৰাণ ৰাইজ তালৈ গৈ আছে। সকলোৰে লগত মিলিজুলি গৈ আছোঁ। সকলোকে অনুকৰণ কৰি কৰি আমি পাছে পাছে গৈ আছোঁ। বহুত ধুনীয়া সুন্দৰ পৰিৱেশ, পোহৰেৰে জিকমিকাই আছে কেউকাষে। এয়া হৈছে প্ৰথম গেটখন। আমি প্ৰথম গেটখন পাৰ হৈ যাবলৈ আৰম্ভ কৰিছোঁ। ইয়াত বহুত ধুনীয়া সুন্দৰ পৰিৱেশ। ইয়াত পোহৰৰ ব্যৱস্থা আছে, সকলোবোৰ ব্যৱস্থা ধুনীয়াকৈ আছে। আমি যি সময়ত গৈছিলোঁ সেই সময়ত বেছি মানুহ নাছিলে। আমি সন্ধিয়া 8মান বজাত গৈছিলোঁ। এয়া চাওক, আমি 8মান বজাত গৈছোঁ যদিও তাত লাইন ল'ব লগা হৈছে, বেছি ভিৰ নাছিলে। অলপ দেৰিকৈ 10টামান বজাৰ পৰা বেছি ভিৰ হয়। 12টা বজাৰ পাছত সকলোৱে স্নান কৰে, কিন্তু আমি বেছি ভিৰ হ'ব বুলি সোনকালে গৈ আছিলোঁ। এয়া বহুত ষ্টেপ ওপৰলৈ যাব লগা হৈছে। আমি গৈ আছোঁ আৰু বহুতে স্নান কৰি কৰি এটা ছাইডে আহি আছে। দেখিছেনে, ওপৰৰ পৰা বহুত ধুনীয়া সুন্দৰ পৰিৱেশ। আমি গৈ আছোঁ। বহু অঞ্চলৰ পৰা, বহুত জিলাৰ পৰাই বহুত মানুহ গৈছে। তাত বহুত সেইদিনা মেলা হৈছে। সুন্দৰ পৰিৱেশ, তাত সকলোৰে ব্যৱস্থা ৰাখিছে। ইয়াত খোৱা বোৱাৰ ব্যৱস্থাও ধুনীয়াকৈ আছে। সকলো বহুত সুন্দৰকৈ নিয়াৰিকৈ কামবোৰ চলি গৈছে। তাত পাৰ্কিং এৰিয়াৰ পৰা প্ৰায় আধা ঘণ্টা সময় লাগে যাবলৈ, খালী হৈ থাকিলে, কিন্তু ভিৰ হ'লে বহুত সময় লাগে। আমাৰ বহুত সেইদিনা মকৰ সংক্ৰান্তি আছিলে আৰু উৰুকাৰ দিনা বহুত ভিৰ হয়। সেয়ে আমি যাওঁতে প্ৰায় 2 ঘণ্টামান সময় লাগিছে আমাক। তেতিয়া যাওঁতে বহুত ভিৰ হয়, কিন্তু আহোঁতে অলপ পাতল হয়। আমি সুন্দৰকৈ যাব পাৰিলোঁ, কাৰণ আমি সোনকালে উপস্থিত হৈছোঁগৈ। আমি গৈ প্ৰায় 2 ঘণ্টাৰ ভিতৰত আমি তাত স্নান কৰি গুচি আহিব পাৰিছোঁ। কিন্তু যিসকল 10টামান বজাত গৈছে, তেওঁলোকৰ 10টামান বজাত গৈ তেওঁলোক 2-3টা বজাতহে আহিব পাৰিছে, আমাৰ লগত যিসকল গৈছিলে। মই সুন্দৰকৈ পাৰ হৈছোঁ, সুন্দৰকৈ গৈছোঁ। এয়া দেখিছে কিমান ভিৰ, বহুত ভিৰ হৈছে। আমি এয়া জামৰ মাজতে সোমাই আছিলোঁ। তাৰপাছত চাওক, কুণ্ডটো ধুনীয়াকৈ দেখা গৈছে। তাত প্ৰশাসনৰ বহুত কটকটীয়া ব্যৱস্থা হৈ আছিলে। তাত সকলো ফালৰ পৰাই ধুনীয়াকৈ পৰিপাটিকৈ মানুহবোৰ গৈছে, পৰিপাটিকৈ সকলোবিলাক আহিছে। অলপো অসুবিধা নোহোৱাকৈ আমি তাত স্নান কৰিব পাৰিছোঁ। প্ৰথমতে ভয় খাই আছিলোঁ, আমি পাৰিম নে নোৱাৰিম, সুবিধা হ'বনে নহ'ব। সকলোৱে যোৱা দেখি যাবলৈ মন গৈছিলে আৰু গুচি গৈছিলোঁ। তাৰপিছত দেখিলোঁ যে বহুত ধুনীয়া সুন্দৰ পৰিৱেশ, বহুত সুন্দৰকৈ যাব পাৰিছোঁ। আপোনালোকেও বহুত ধুনীয়াকৈ যাব পাৰিব। গৈ বহুত ভাল লাগিলে। আমি গৈ আছোঁ আৰু ইয়াত ওপৰলৈ যাওঁতে বহুত ষ্টেপ, মুঠতে 450মান ষ্টেপ বগাব লাগে। আৰু অলপমান ষ্টেপ গৈ তাতে আকৌ অলপ ছিকিউৰিটি ব্যৱস্থা আছে তাৰপিছত আমি একেবাৰে ওপৰ পাইছোঁগৈ। তাৰপিছত আকৌ তললৈ যোৱাৰ ব্যৱস্থা আছে, তললৈ যাব লাগে, বহুত ষ্টেপ যাব লাগে। বহুত ষ্টেপ মই হিচাপ কৰি গৈছিলোঁ, প্ৰায় 450তকৈ বেছি ষ্টেপ আছে। তাৰপাছত অলপ গৈয়ে আকৌ তাত অলপ আকৌ যাব পৰা আকৌ গেট ছিষ্টেম আছিলে। তাত ছিকিউৰিটি বহুত কটকটীয়া ব্যৱস্থা আছিলে, বহুত সুন্দৰ। গৈ পাই আমি তাত অলপ স্নান কৰিছোঁ বাহিৰত। স্নান কৰি তাৰ পাছতহে আমি কুণ্ডলৈ গৈছোঁ। তাৰপাছত তাত ভোজনালয়ৰ ব্যৱস্থা আছে। ভোজনালয়ত বহুত সুন্দৰকৈ দিছে, ভাত দিছে। এয়া তাৰপাছত আমি ৰুটি লৈছোঁ, চব্জি লৈছোঁ, বহুত ধুনীয়াকৈ দিছে। থাল দিছে, বহুত ধুনীয়া চাফা, বহুত ধুনীয়া চাফা। খাই বহুত ভাল লাগিছিলে, টেষ্টি হৈছে, খাদ্যবোৰো ভাল। তাৰপাছত ভোজনালয়ত ভোজন ভাত গ্ৰহণ কৰি আহিছোঁ আমি। আৰু তাৰপাছতে আমি কেইবাভাগো মন্দিৰ আছিলে, হনুমান মন্দিৰ আছে, লক্ষ্মী মন্দিৰ আছিলে, দুৰ্গা মন্দিৰ আছিলে আৰু পৰশুৰামৰ মুখ্য মন্দিৰভাগ। আমি তাত সেৱা জনাই তাৰপাছত আমি আকৌ বাছ আস্থানলৈ আহিছিলোঁ। আৰু
এইখিনিতে আৰু এটা কথা ক'বলৈ মই পাহৰিছোঁ, ইয়াত বহুত বতাহ হয়। প্ৰথমতে গৈ পাই এডজাষ্ট হ'বলৈ বহুত টান হয়, তথাপিও সাহস কৰি পেলাই আমি ধুনীয়াকৈ এডজাষ্ট হৈ যাব পাৰিছোঁ।